কবিতাৰ শিৰোনাম মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। কবি এম কামালুদ্দিন আহমেদ। হে জীৱন, মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। সুখ বুলিবলৈতো আমাৰ একোৱেই নাই, কেৱল দুখৰ উপৰি দুখ। বৰ্তমান সময়ত আমাৰ মূল্যই বা কিমান? মাত্ৰ 400 টকা, বৰ বেছি 500, ইমানেইতো। প্ৰতিটো উজাগৰি নিশা দৰিদ্ৰতাৰ বেদনা বুকুত বান্ধি লৈ পুৱাৰ বেলিটোলৈ বাট চাই থাকো। সন্মুখত মাথো দুটি ভৰসা সপোন আৰু এটি আশা, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। হে জীৱন, আমাক হাঁহিবলৈতো নিদিলি আৰু কিমান কন্দুৱাবি। বুজন হোৱাৰে পৰা কেৱল দুখ আৰু দুখ। সৰুৰে পৰা ছাল ছিগা কষ্টৰ ভৰ সহি সহি আজিও এৰিব পৰা নাই মোৰ পিঠিত দুখৰ মেদমৰা বোজা। সৰুৰে পৰা আজিলৈকে না এসাঁজ ভালদৰে খাবলৈ পাইছো, না এযোৰ ভালদৰে পিন্ধিবলৈ পাইছো, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। কোনে বুজিব পেটৰ ভোকত কলমলাই থকা নিৰলাত শুৱৰা মোৰ দুখে ভৰা চকু পানীৰ কৰুণ ব্যথা, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। দুখীয়া হোৱা বাবেই সৰুতে পাঠশালা এৰিলো। এমুঠি ভাতৰ বাবে আনৰ ঘৰত কিমান যে গভীয়া খাটিলো, তথাপি সুখ কি আজিও নিচিনিলো, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। মোৰোতো এটা সপোন আছিল, দীঘল নলীয়া কোৰৰ নালত ধৰি ভাগৰ জিৰাবৰ মন আছিল হৃদয়ৰ বিশাল পথাৰত। দেউতাৰ এডৰা মাটিত নাঙলৰ হিৰলোত কেঁচা মাটিৰ গোন্ধ বিচাৰি বিচাৰি মোৰ সপোন দেখিবৰ মন আছিল। শাওনৰ ৰূপালী বোকাত আশাৰ সেউজীয়া ৰং, শৰতৰ পথাৰত আইৰ দুচকুৰ এজাক সৰুণ বৰষুণ। আঘোণ মানেই বিষাদ, তথাপি মোৰ অকণো বেজাৰ নাই অ জীৱন, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। জানাই নহয় জীৱন, দুখীয়া হোৱা বাবেই সৰুতে পাঠশালা এৰিলো, আনৰ ঘৰত গভীয়াও খাটিলো, তথাপি মোৰ কোনো আফচোচ নাই অ জীৱন। পঢ়া শুনা নকৰিব পাৰো, এমুঠি ভাতৰ বাবে দিনৰ দিনটো শ্ৰম কৰিব জানো, হাজিৰা কৰিবলৈ মোৰ কোনো লাজ নালাগে। পঢ়া শুনা নকৰিব পাৰো, পৰিয়ালৰ ভৰণ পোষণৰ বাবে হাতৰ মুঠি টান কৰি লৈ লেবাৰ কৰিব জানো, পেটৰ তাড়নাত শিল ভাঙিবও পাৰো, তথাপি কাৰো হৃদয় ভাঙিব নিশিকিলো অ জীৱন। নেথাকিব পাৰে মোৰ টকা, নেথাকিব পাৰে মোৰ শিক্ষা, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। জানাই নহয় জীৱন, মৰমেহে বুজে পৃথিৱীৰ বিশালতা কিমান। আয়ো এতিয়া নৰিয়াত, হেতেলিত দুখৰ ৰাতি নোপোৱাই, চিকিৎসা কৰাবলৈও ধনৰ অভাৱ, কাৰণ মই এজন
সাধাৰণ দিন হাজিৰা কৰা মানুহ। মোৰ বাহিৰে কোনে বুজিব? হেতেলিত পৰি থকা নৰিয়া আইৰ হেতা পৰা দুচকুৰ কৰুণ ভাষা, গাঁৱৰ হস্পিটালখনৰ নতুন ডাক্তৰজন, আইৰ প্ৰেছক্ৰিপশ্যনখনৰ পুৰণি বেমাৰটোৰ সতে নকৈ চিনাকি। দুখীয়া হোৱা বাবেই ফাৰ্মাচীখনত দৰৱৰো বাকী, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। আৰু কিমান সহিম দুখৰ যন্ত্ৰণা? তথাপি মই ভাগৰি পৰা নাই, আগুৱাই গৈ আছো। দুখ লাগিলে কান্দো, নিজকে বুজাও, বুজো, কিন্তু হেৰাই যোৱা নাই। মই ভাগৰি পৰা নাই অ জীৱন, মৰি হলেও এতিয়াও জীয়াই আছো। সৰুতে পাঠশালাত নপঢ়িলো বাবেই অংক কৰিবলৈ নিশিকিলো, কিন্তু অকাত আছে বাবেই ৰ'দে পুৰা দেহাটোৰে হস্পিটেলৰ বিচনাত চটফটাই থকা ৰোগীক মিলাই দিব জানো এক ইউনিট তেজৰ হিচাপ। কোনে কিমান নিব, কোনে কিমান পাব, এইবোৰ হিচাপ মোৰ নেওতাৰ বাহিৰত। তথাপি মোৰ কোনো আফচোচ নাই জীৱন। অংক নেজানো বাবেই যাক যেনেকৈ পাৰো মৰমবোৰ বিলাই দিছো, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। মই হিন্দু নহয়, মই মুছলমানো নহয়, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। সেইবাবে ঈশ্বৰক সুধিবলৈ মন যায়, হে আল্লাহ, হে ভগৱান, হস্পিটেলৰ ICUত থকা ৰোগীৰ থমনিৰে বৈ যায় কোনজন ঈশ্বৰৰ নাম? আল্লাহ নে ভগৱান? হিন্দুৰ জয় শ্ৰীৰাম, মুছলমানৰ আল্লাহু আকবৰ ধ্বনিত সলনি নহয় কিয় ব্লাড বেংকৰ ঠিকনা, মন্দিৰ কিম্বা মছজিদ? আমি সৰু মানুহ, সৰু হৈয়ে থাকিম। কামো কৰিছো অজীৱন, আমাক ভাগ নকৰিবলৈ ৰজাঘৰক কবা, নহলে নৰিয়া আই অকালতে মৰি থাকিব। জানাই নহয় জীৱন, চিকিৎসা কৰাবলৈও ধনৰ অভাৱ, কাৰণ মই এজন সাধাৰণ দিন হাজিৰা কৰা মানুহ। ধন্যবাদ।